আমি দেখিবলৈ পাইছোঁ যে যোৱা সময়ছোৱাত আমাৰ অসম বিধানসভাত 25 নৱেম্বৰৰ পৰা আমি দেখিবলৈ পাইছোঁ যে তাতে মানে বিধানসভা মানে এছেম্বলি হৈ আছিলে। তাতে যিখিনি মন্ত্ৰীসভা আছে কেবিনেট মন্ত্ৰীসকল তেওঁলোকে এটা মানে আমি দেখিবলৈ পাইছোঁ এটা নটিচ বা ইনফৰমেশ্যন হিচাপে পাইছোঁ যে তাতে লিখা আছে যে স্পষ্টকৈ যে 6 উন্নত জনগোষ্ঠীবিলাকক ST প্ৰদান কৰাৰ মানে এটা মানে তেওঁলোকে কেবিনেটত পাছ কৰিছে বিল। তো সেই বিলটো আমাৰ ভাৰত চৰকাৰত মানে RGI আৰু তাতে অহা 1 ডিচেম্বৰৰ পৰা যিহেতু তাতে পাৰ্লিয়ামেণ্ট ছিজন হ'ব তাতে তেওঁলোকে উত্থাপন কৰা মানে এটা প্ৰচেষ্টা চলাইছে যে অলৰেডি আসাম চৰকাৰে এপ্ৰুভ কৰিছে যে 6 জনগোষ্ঠীৰ যিটো ST বা আমাৰ চিডিউল ট্ৰাইব দাবী আছে তেওঁলোকে জনজাতিকৰণৰ কাৰণে মানে দাবী কৰি আছে বহুত দীৰ্ঘদিনীয়া দাবী। তো সেইটো তেওঁলোকে যোৱা 25 নৱেম্বৰত গোটেই মন্ত্ৰীসভা একগোট হয় তেওঁলোকে এপ্ৰুভ কৰি ভাৰত চৰকাৰৰ তাতে মন্ত্ৰালয়ত পঠাৱাৰ মানে তেওঁলোকে অলৰেডি ঘোষণা কৰিছে। তাতে যোনটো 1 ডিচেম্বৰৰ পৰা 19 ডিচেম্বৰলৈকে পাৰ্লিয়ামেণ্ট ছিজন হ'বলৈ গৈ আছে তাতে তেওঁলোকে কৈছে উত্থাপন কৰিব আৰু তেওঁলোকক STV যোনটো মানে আনকনষ্টিটিউচনেল অসাংবিধানিক হয় এইটো STV বুলি আমি ফাৰ্ষ্ট শুনিবলৈ পাইছোঁ। তো এইটো কেনেকুৱা ST হ'ব যদি তেওঁলোকে STV দিবই পাৰে এতিয়া 6টা উন্নত জাতিবিলাকক। তো তেওঁলোকে আমাৰ যিটো দীৰ্ঘদিনীয়া দাবী আমাৰ বড়োসকলৰ যিটো দীৰ্ঘদিনীয়া দাবী তো তেওঁলোকে 6টা জনগোষ্ঠীক ST প্ৰদান কৰাৰ আগতে আমাৰ 1 ছেকেণ্ড বা 1 মিনিট আগতে এইটো তেওঁলোকে বড়োলেণ্ডখন দিব পাৰিবনে নাই হয় না নহয়? আমি 1987ৰ পৰা ধৰি আজি 2020লৈকে যিটো আন্দোলন হৈছে আজিলৈকে হৈ আছে 2020ত যিহেতু BTR ৰেকৰ্ড হৈ গ'ল। তো তাৰ পূৰ্বেও আমি দেখিবলৈ পাইছোঁ যে বড়োলেণ্ড আন্দোলন হৈ আছে। তো তেওঁলোকে 6টা জনগোষ্ঠীটো 1 বছৰ আগৰ পৰা তেওঁলোকে মানে এনেকুৱা দাবী কৰিছে। তো তেওঁলোকৰ যোনটো উন্নত জাতি য'ত মানে তেওঁলোকৰ মানে বিভিন্ন আৰ্থিক ৰাজনীতিক বা বিভিন্ন তৰফত মানে তেওঁলোকে বহুত উন্নত আমাৰ যিটো মানে অনলি 40 লাখ বা অসমত 40 লাখ মাত্ৰ ট্ৰাইবেল হিচাপত আমি ইয়াতে বসবাস কৰোঁ। আমিতো সন অফ দ্য চইল। তো তেওঁলোকেতো ক'বাৰ মানে ক'বাৰ বেলেগ ষ্টেট বা বেলেগ কিবাৰ পৰা আহি তেওঁলোকক এই সময়ত ব্ৰিটিছ যেতিয়ালৈকে এতিয়া দখল কৰিছে সেই সময়ত তেওঁলোকক কাম কৰিবলৈ অনা তেওঁলোকে হৈছে। তো তেওঁলোকক কেনেকুৱা ST প্ৰদান কৰিব য'ত মানে তেওঁলোকৰ পূৰা তেওঁলোকৰ পপুলেশ্যন হিচাপতে চাওক বা শিক্ষাগত অৰ্হতা বিভিন্ন ক্ষেত্ৰত বা আৰ্থিক অৰ্হতাতে চাওক তেওঁলোকৰ বহুত উন্নত হয়। তো তেওঁলোকক ST দিয়াৰ আগতে আমাৰ ট্ৰাইবেল যদি তেনেকুৱা মানে যিখিনি ডিমাণ্ড আছে তেওঁলোক 1 ছেকেণ্ড বা 1 মিনিট আগতো মানে ফুলফিল কৰিব লাগে সেইটো আমি দাবী জনাইছোঁ। আৰু অনাগত দিনত যেতিয়ালৈকে আমাৰ দাবীটো মানি নলয় তো অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ লৈকে আমাৰ এইটো অনুৰোধ যে এইটো আমি কোনো দিনে মানে মানিব নোৱাৰোঁ। আৰু তেওঁলোকক যদি ST দিয়ে তো তেওঁলোকে আমাৰ যিটো ট্ৰাইবেলবিলাকৰ ডিমাণ্ড বা আমাৰ বড়োসকলৰ যিটো দীৰ্ঘদিনীয়া দাবী বড়োলেণ্ড ছেপাৰেট বড়োলেণ্ড আৰু আমাৰ যিখিনি দাবী আছে তেওঁলোকৰ লগতে এইটো আমাক ফুলফিল কৰিব লাগে আমি দাবী জনাইছোঁ। STটো আমাৰ গোটেই অসমৰ বা আমাৰ নৰ্থ ইষ্টৰ বহুত মানে ইয়াতে ষ্টুডেণ্ট মানে অধ্যয়ন কৰি আছে। তেওঁলোক মানে বিভিন্ন ট্ৰাইবত আছে ট্ৰাইবেলে হয় গোটেইখিনি আমি একলগ লৈ আমি আমাৰ যোনটো 6টা জনগোষ্ঠীক মানে জনজাতিকৰণ প্ৰদান কৰা এইটো মানে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যিটো মানে সেইদিনাখন 26 নৱেম্বৰত এটা মন্ত্ৰীসভাত তেওঁলোকে এপ্ৰুভ কৰাৰ মানে এটা সিদ্ধান্ত লৈছে। সেইটো আমি CIT ষ্টুডেণ্টৰ তৰফৰ পৰা অনুৰোধ কৰোঁ যে অতি শীঘ্ৰে এইটো যিটো ডিচিশ্যন লৈছে এইটো উইথড্ৰ কৰিব লাগে। আৰু আমাৰ এইটো অনুৰোধ যে আপোনালোকে যদি সেইটো মানে উইথড্ৰ নকৰে তো আমি পথত ওলাবৰ কাৰণে আপোনালোকে ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হ'বলৈ সাজু থাকক এইটোৱে আমাৰ পৰা অনুৰোধ। আৰু অতি শীঘ্ৰে এইটো উইথড্ৰ কৰিব লাগে যাতে আমাৰ যিহেতু যিখিনি আমাৰ সা সুবিধা এইবিলাক যাতে একো মানে নষ্ট নহয় বা আমাৰ প্ৰভাৱ নপৰে সেইটো কাৰণে আপোনাক অনুৰোধ জনাইছোঁ। আৰু STV বুলি কোনো কনষ্টিটিউশ্যনত লিখা নাই যে STV দিব পাৰে বুলি এইটো টোটেলি আনকনষ্টিটিউশ্যনেল। আৰু যিখিনি 6টা জনগোষ্ঠী জনজাতিকৰণ দাবী কৰি আছে তেওঁলোকে ভালকৈ বুজি লোৱাটো ভাল। এইটো ৰাজনীতি এটা খেলত আপোনালোকে চামিল হ'ব নালাগে। আৰু আমি যিখিনি জনজাতি হিচাপত আমি এতিয়া বসবাস কৰি আছোঁ অসমত এইটো আমি কোনো পধ্য হ'ব নিদিওঁ। লাগিলে আমি জান দি দিম কেতিয়াও আমি জনজাতি 6টা উন্নত জাতিবিলাকক আমি জনজাতিকৰণ হ'বলৈ কেতিয়াও নিদিওঁ। তো সেইটো আমাৰ পৰা দাবী জনালে। জয় বড়োহাৰিণী জয় বড়োহাৰিণী।